নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি মই এই পুৱাতেই ব্ৰেকফাষ্ট ৰেডি কৰিবলৈ লৈছোঁ। ব্ৰেকফাষ্ট ৰেডি কৰিবৰ বাবে মই ক্ৰীম ফ্ৰুটছ বনাব লৈছোঁ। এয়া আমুল ক্ৰীম অলপমান লৈছোঁ। আৰু অলপমান অন্নপূৰ্ণা ঘিউ এচামুচ ঢালি লৈছোঁ আৰু অকণমান মৌ ৰস ঘৰৰ পৰা মাৰ ঘৰৰ পৰা দি পঠিয়াইছিলে ভাইটিয়ে খাটি মৌ ৰস। এয়া এচামুচ খাটি মৌ ৰস দিছোঁ। ভালদৰে মিক্স কৰি লৈছোঁ। ভালকৈ ফেটি লোৱাৰ পিছত এয়া প্লেট এখনত মই ডালিম কাটি থৈছোঁ, অলপমান আঙুৰ দিছোঁ, আপেল দিছোঁ আৰু এটা কল কাটি দিছোঁ। ভালদৰে ফেটি লৈছোঁ। এই গোটেইখিনি বস্তু ভালদৰে ফেটি লৈছোঁ। এনেদৰে মই ফ্ৰুটছ ক্ৰীম সাজু কৰিলোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবৰ বাবে। আৰু ইফালে মই পুৰিও বনাই থৈছোঁ, পুৰি আৰু সৰু আলুগুটি ভাজি। পুৰি আজি ৰাতিপুৱা এইদৰে ব্ৰেকফাষ্ট কৰোঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে কৰিলেনে বাৰু জনাবচোন। সৰু আলু ভাজিৰ লগত পুৰি খাই খুব ভাল লাগে, নহয়নে? আৰু লগতে একাপ লাল চাহো ৰেডি কৰি লৈছোঁ। ফ্ৰুটছ ক্ৰীমখিনি অলপমান দেৰি থৈ দিলে বেছি ভাল হয়। মই কিন্তু থৈ দিয়া নাই, লগে লগে বনাই খাবলৈ লৈছোঁ। আজি মই ব্ৰেকফাষ্ট এইভাগে ৰেডি কৰিলোঁ আৰু এতিয়া খাওঁ আৰু।